নমস্কাৰ ইতিমধ্যে আপোনালোকে এক সুন্দৰ পৰিৱেশ দেখিবলৈ সক্ষম হৈছে কিয়নো আজি আমাৰ ঘৰত আমাৰ মা আইতা খুৰী আৰু নবৌ সকলোৱে বৰ্তমান সময়ত সুন্দৰভাৱে সান্দহ খুন্দাত ব্যস্ত হৈ আছে নহবনো কিয় প্ৰত্যেক বছৰৰ দৰে ভোগালী বিহু আহি বৰ্তমান দুৱাৰদলিত উপস্থিত হৈছেহি আৰু এই বিহুক আদৰিবৰ বাবে আৰু সুন্দৰভাৱে ভোগালীক উদযাপন কৰিবৰ বাবে এই মহিলাসকলে নিজৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে কেৱল আমাৰ ঘৰতে বা গাঁৱতে বুলি নহয় বৰ্তমান সময়ত সমগ্ৰ অসমৰ চুকে কোণে এনেদৰে মহিলাসকলে নিজ নিজ বিহুৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে একেই গিৰিৰণীৰ মাজত আমাৰ অলপ কথোপকথন আপোনাৰ হ'বৰ আগত দাঙি ধৰিলোঁ তাৰপিছত জনাবা আমাক আহিবা বিহু খাবলৈ এয়া লাংঠা গাঁও এলপি স্কুলৰ বিচাৰি আহিলে দিব নোৱাৰিবা দিয়া ভালকে দিয়া ধম ধম ৰেউৰা